स्टाइलिश खानावाला হৈ গ'ল হাউলিৰ আকৰ্ষণ আজি আমি উপস্থিত হৈছোঁ হাউলিৰ ৰাস চাবলৈ আৰু হাউলিৰ ৰাসত আপোনালোকৰ এটা বিশেষ আকৰ্ষণ হাউলিৰ ৰাসত লটাৰী খেলা আৰু এইবোৰ লটাৰী খেলা দেখিছে এনেকৈ সজাই থৈছে গতিকে সকলোৱে ইয়াৰ পৰা লয় আৰু মানুহবোৰ চাওক উপহাৰ কুপন আৰু আকৰ্ষণীয় পুৰস্কাৰ দামো বেছি নহয় যদি ল'ব ইচ্ছা কৰে ল'ব পাৰে আমি কিছু ল'ম দেখাম বাৰু আপোনালোকৰ পিছত আগতে ভিতৰলৈ সোমাই যাওঁ চাওক হাউলিৰ লটাৰীৰ দোকান বজাৰ গ্ৰাহকক আকৰ্ষণ কৰিছে এয়া হ'ল 100 টকীয়া বস্তু হাউলি এতিয়া গৈ আছোঁ আমি হাউলিৰ বিখ্যাত গাড়ীবোৰ চাবলৈ য'ত নেকি আছে অডি আমি একদম তলৰ পৰা চাম এফালে চাব পাৰে আপোনালোকে হাউলিৰ লটাৰী খেলা বিশেষ আকৰ্ষণ এখন হ'ল 21 নম্বৰ পুৰস্কাৰ এল্টো তাৰপিছত আহিলে এল্টো আছে 3খন এল্টোৰ পিছত আহিলে এখন কুইড তেনেকৈ গোটেই গাড়ী লাইন চাওক ডিলাৰজনক সজাই ধৰিছে তেনেকৈ চাব পাৰে এফালে চাওক গোটেইবোৰ লটাৰী টিকেটত দিয়া হ'ব লটাৰী টিকেটৰ দাম বেছি নহয় 100 টকা চাওক গাড়ী পাব কোনখন গাড়ী লাগব তো সৰুখন এই সৰুখন হ'লে হ'ল আমাক এই লাষ্টৰখন আমি এইফালে বেছি আশা নকৰোঁ নহয় কম বেছি আশা নকৰোঁ আমি ভেনু কিয়া তাৰপিছত আহিল এখন কি আছিলে বা নাজানো নামবোৰে নাজানো নহয় এফালে বাইদেউহঁতে ৰখি চাই আছে এবাৰ আহিল এখন হেৰি ফক্সাগন এখন আহিলে মহিন্দ্ৰা থাৰ 14 পুৰস্কাৰ তাৰপিছত আহিল এখন টাটা হেৰিয়াৰ তৃতীয় পুৰস্কাৰ আৰু এখন আহিলে MG হেক্টৰ আৰু প্ৰথম পুৰস্কাৰখন যিখন মানে বহু প্ৰত্যাশিত সেইখন দেখাই আছোঁ আপোনালোকক অডি S4 অডি A4 সেইখন আৰু মাত্ৰ কেইদিনমানৰ পিছত এখন বেলেগৰ হাতলৈ যাব চাওক এখন হ'ল অডিখন এখন খেল হাউলি জুনিয়ৰ কলেজ ৰূপালী জয়ন্তী উদযাপনৰ সাহায্যতহে বাইক এখন চাওক ফাৰ্ষ্ট প্ৰাইজ RR-310 আপাচি চাওক Zo, ai vai, ơi tu. লগত লগত মানৱ দাস কহি কাশ্যপ খলিতা ডেকা নিজৰা নাথ জ্যোৎস্না নাথ এইসকলক খাদ্য খেতিবলৈ অৱদান চলি
খুব সুন্দৰ মূৰ্তিবোৰো ভাল লাগিছে আৰু চাওক আপোনালোকে চাওক বাৰু এখন যুদ্ধ হিচাপে কৌৰৱ পাণ্ডৱৰ যুদ্ধ অংকলকচোন সোমাই চাওঁ কি আছে ভিতৰত কি নাই জল জীৱন মিছন সুন্দৰ তাৰপিছত এইটো হৈছে চৰকাৰী শৌচালয় এইফালে লাইনৰ তাঁৰ দেখা গৈছে এইটো এটা শৌচালয় চৰকাৰী শৌচালয়ৰ নিচিনা বনাইছে আৰু ভালে কৰিছে বাৰু এইটো হ'ল PMAYG ঘৰ এইটো চৰকাৰী নলীনাত দমকল পানী যোগান ব্যৱস্থা ইলেক্ট্ৰিচিটি এইবোৰ চৰকাৰী ঘৰ ধুনীয়া ভাল লাগিছে বাৰু এটা স্কুলৰ ইউনিফৰ্ম পিন্ধাই দিছে অনাময় শৌচাগাৰ এয়া বাহিৰত মল মূত্ৰ ত্যাগ কৰি আছে এইটো বেয়া কথা এইটো বেয়া কথা কিন্তু ভাল বুজাইছে বাৰু এইটো বীজাণু একদম হালধীয়া কৰিব দিছে পূৰা শ্ৰীমন্ত শংকৰদেৱ শ্ৰী শ্ৰী হৰিদেৱ শ্ৰী দেৱ দামোদৰদেৱ আৰু এটা আছিলে মাধৱদেৱ বৰপেটাৰ জগত বশিষ্ঠ দেৱবৰ্মালৈ শ্ৰদ্ধাঞ্জলি জনাইছে আমিও জনাইছোঁ শ্ৰদ্ধাঞ্জলি সঁচাকৈ হাউলি ৰাসৰ সৌন্দৰ্যটো এটা অতুলনীয় সৌন্দৰ্য ভাল লাগিছে আৰু আহক আপোনালোকে যদি সময় হয় আৰু দুদিন আছে আহিব পাৰে এখন বনাইছে ময়ূৰৰ পাখি এটা আৰু ময়ূৰ পাখিটো কিহেৰে বনাইছে মই দেখাই আছোঁ আপোনালোকক সৰু সৰু বাঁহটো সৰু সৰু বাঁহেৰে যিটো মজলি বাঁহ বুলি কয় মজলি বাঁহেৰে ময়ূৰৰ পাখি বনাইছে চাওক সুন্দৰ ভাল লাগিছে এইবোৰ বাঁহ বনাইছে বাঁহেৰে বাণিজ্য মেলা চাওঁচোন কি পায় কি নাপায় কিবা লোন অলপ পিছৰ কথা কিন্তু সোমাইছোঁ এটা আনন্দ আছে তাতে পইচা নালাগে মানুহ চাওঁ বাণিজ্য মেলাৰ ভাৱ ভালে ইয়াতে নল'লে চাই ভাল লাগে কিন্তু দেই সঁচা কথা ঠিক আছে সঁচা কথা লেডিজৰ কাৰণে বহুত আছে বস্তু চাওক
আমাৰ জিন্সৰ এনে ঘূৰিহে আছে বস্তু নাই যিমান ওলাইছে চব লেডিছৰ বস্তু আমাৰ বেগ চাব কি ওলাইছে মেডিচিন ভাল লাগছে চিলিক মিলিক বস্তু সৰু বাচ্চা আৰু সিফালে চাই সিফালে মানুহে মানুহ আৰু মানুহ ফালি ফালি আমি আগুৱাই গৈ আছোঁ এয়া পাপু আৰু আগত কমল এইখিনি অকণমান ভিৰটো কমিছে মাজত এইখিনি বহুত ভিৰ আছিলে আৰু এতিয়া আকৌ দোকান বজাৰ চাই ফুৰিছোঁ একো নলওঁ কিন্তু চাই ফুৰিছোঁ হয়তো কিবা ল'বও পাৰোঁ ফুল 200 টকা এক্সপ্ৰেছ 200 টকা চিধা যায় আমাৰ চব ফিক্স প্ৰাইচ লগাই থৈ দিছে মাংস কটা ওলাইছে দাম এশ ছেকেণ্ড তাতে অলপি থাকিলে পাব খেলা চাওঁ টকা নেকি 6টা মীনা বজাৰ চকৰিত এইটো উঠিবলৈ মই ভয় কৰোঁ দেই সঁচা কথা মোৰ ভয় লাগে এইটো উঠিবৰ কাৰণে এইটো চাই যাওঁ ৰ'বা চাওক এইটো সঁচাকৈ ভয় লগা এইটো দেই আপোনালোকে উঠি গৈছেনে এবাৰ জনাব ভালেখিনি এতিয়াহে আচলটো এতিয়াহে আচল মজাটো সেইটোতো ভয় লাগে মই এইটো উঠি পাইছোঁ এইটোত বিৰাট ভয় লাগে নামি আহোঁতে এইটোতো আৰু ভয় লাগিব নামি আহোঁতে পেলাই দিয়া নিচিনা লাগিব এইটোত মই এবাৰ 3 বাৰ হয় নহয় হয় নেকি ডাঙৰটোত এইটোত ডাঙৰটোত এখন চাওক আনকমনকৈ বনাই দিছে ওপৰত ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰ গ্ৰাউণ্ড ফ্ল'ৰ আমি ঘুগনি খালোঁ কিন্তু ঘুগনিৰ দামটো হ'ল অতিপাত দাম আৰু এটা বস্তুৰ দাম আমি ঠিকে পাইছোঁ এয়া পানী বটলৰ দামটো ইয়াতে কম আছে ঘুগনি এক প্লেট সাধাৰণতে আমি 10 টকাত খাওঁ কিন্তু এতিয়া এয়া ঘুগনিৰ দাম 30 টকা প্লেটত দেখাইছোঁ খালোঁ আৰু এতিয়া আগবাঢ়ো আকৌ আগৰ ফালে বাঁহৰ চুঙাত হাঁহৰ মাংস চাওক এইটো কেইটামান উঠিব আৰু 4.5 মাত্ৰ নালাগে বেলেগ মিঠাই
আৰু খালোঁ আমেটি 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 জিন্দাবাদ কিন্তু আমাৰ তাৰে টেষ্টটো বেলেগ এইটো টেষ্টটো বহুত বেলেগ অ'ডি টিকেট নাপালোঁ যদি বেলেগ এখন টিকেট ল'লোঁ চাওঁচোন যদি কিবা এখন লাগি যায় এয়া তো এতিয়া হাউলি ৰাখক বাই বাই জনাই আমি ওলাই গৈ আছোঁ আৰু ওলাই গৈছোঁ যদিও আমি টিকেট ল'ম আমাৰ বাইকৰ খেলা কিবা কিবি মেইন খেলা টিকেট নাপালোঁ যদিও আমি অলপ বেলেগ খেলা টিকেট ল'ম বুলি ভাবিছোঁ এতিয়া চাওঁচোন এফালে মেইন ৰাসস্থলী আৰু ইয়াৰ পৰা গাড়ীবোৰ পাৰ্কিং আছিলে তেতিয়া দেখাইছিলোঁ আৰু এতিয়া আমি এইফালে ওলাই যাম পঁচিছ টকা মাত্ৰ 25 টকা ৰাইজ আগবাঢ়ি আহক 25 টকাত আপোনালোকৰ একো নাযায় 25 টকাত আপোনালোকৰ একো নাযায় এখন পৰঠা খাবলৈ গ'লে 30 টকা যায় আমি 25 টকাত আৰু অলপ টকা দিবলৈ যাই আছো ৰাইজ পলম নকৰিব আগবাঢ়ি আহক মাত্ৰ 25 টকা ভণ্টি আৰু বাইদেউসকলৰ চলাব খোজে তেনেহ'লে স্কুটি আছে টকা আইতাৰ কাৰণে টিভি আছে আৰু যিসকলে কাৰেণ্টৰ অসুবিধা হয়তো পঢ়িবলৈ অসুবিধা পায় তেওঁলোকৰ কাৰণে ইনভাৰ্টাৰ ছেট আছে আমি সমাজৰ সকলো শ্ৰেণীৰ কথা ভাবিছোঁ আমাক লাভ বেছি নালাগে অনলি 45,000 আপোনালোকে নিজে ভাবিছে আমাৰ লাভ 2 লাখ টিকেটৰ খেল নহয় আমাৰ লাভ আগবাঢ়ি আহক BMW এবাৰ 25 টকা লৈ লওঁ দুটা দি কেতিয়া খেলা 21 দুটা লৈ ল'লোঁ এইখনৰো চাওঁ কপালত কি আছে আৰু এতিয়া আমি হাউলি ৰাস চাই কমল মই আৰু পাপু মানে প্ৰশান্ত আমি এতিয়া গৈ আছোঁ ৰুমলৈকে ৰুম মানে প্ৰথমতে বাইকখন লওঁ কিবা এটা খোৱাৰ ব্যৱস্থা কৰিম কাৰণ ৰুমত যিহেতু গৈ ভাত নাপাওঁ তো যদিহে ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰে তো আজি এইখিনিলৈ থাকিল এতিয়া বাই বাই